हेलो एवरीवन वेलकम टू सपना किचन। आज आको এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি আমি বনাম চিকেন কোলাপুৰি। বলক ভিডিওটো আৰম্ভ কৰো। फ्रेंड्स ইয়াত আমি লৈছো 1 কিলো চিকেন। ইয়াত আমি 6টা ডাঙৰ পিয়াজ কাটি লৈছো। ইয়াত লৈছো অলপমান শুকান জলকীয়া আৰু ইয়াত আমি দুটা বিলাহী দি মিক্সিত পেষ্ট বনাই লৈছো। ইয়াত লৈছো 1 চামুচ জলকীয়াৰ পাউডাৰ। ইয়াত লৈছো লং, দালচিনি আৰু ইলাচি। ইয়াত লৈছো 2 চামুচ গোটা ধনিয়া আৰু ইয়াত লৈছো 1 চামুচ সব গুটি। ইয়াত লৈছো অলপমান মিঠি গুটি। ইয়াত লৈছো 1 চামুচ কাশ্মীৰী পাউডাৰ। ইয়াত লৈছো 1 চামুচ পোস্ত। ইয়াত লৈছো 1 চামুচ ধনিয়া পাউডাৰ। ইয়াত লৈছো 1 চামুচ গোটা জিৰা। ইয়াত লৈছো অলপমান গোটা জালুক। ইয়াত আমি এটুকুৰা আদা আৰু এটুকুৰা নহৰু দি মিক্স পেষ্ট বনাই লৈছো। ইয়াত লৈছো অলপমান নাৰিকলৰ পাউডাৰ। ইয়াত লৈছো অলপমান বগা তিল আৰু ইয়াত আমি লৈছো ষ্টাৰ, জাবিত্ৰী আৰু কোলা ডাঙৰ ইলাচি। এতিয়া আমি চিকেনখিনিৰ ওপৰত 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি লম। এতিয়া আমি দিম আদা নহৰুৰ মিক্স পেষ্ট, তাৰ পিছত কাশ্মীৰী পাউডাৰ, তাৰ পাছত ধনিয়া পাউডাৰখিনিও দিম। এতিয়া আমি চিকেনখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি লম। চিকেনখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি ললো। এতিয়া আমি চিকেনখিনিক 20 মিনিটলৈকে মেৰিনেট হ'বলৈ ফ্ৰিজত ৰাখি দিম। এতিয়া আমি এখন ফ্ৰাই পেন গৰম কৰি তাত আমি শুকান জলকীয়াখিনি ফ্ৰাই কৰি ল'ম। শুকান জলকীয়াখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াক এখন প্লেটত উঠাই ল'ম। এতিয়া আমি এইখন ফ্ৰাই পেনতে প্ৰথমে গোটা ধনিয়াখিনি ঢালি দিম। তাৰ পাছত গোটা জিৰাখিনি ঢালি দিম। তাৰ পাছত আমি দিম গোটা জালুক। তাৰ পাছত আমি দিম সব গুটি। তাৰ পাছত আমি দিম মেথি গুটি। তাৰ পাছত আমি গোটা গৰম মছলাখিনি ঢালি দিম। তাৰ পাছত ইয়াত আমি দিম ডাঙৰ ইলাচি, জাবিত্ৰী আৰু ষ্টাৰ। গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 3 মিনিটলৈকে ফ্ৰাই কৰি থাকিম। গোটা মছলাখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াক এখন প্লেটত উঠাই ল'ম। এতিয়া আমি ইয়াত ঢালিম বগা তিল, তাৰ পাছত দিম আমি পোস্ত, গেছটো ল' ফ্লেমত ৰাখি ইয়াক আমি 30 ছেকেণ্ডলৈকে ফ্ৰাই কৰি থাকিম। ত্ৰিছ ছেকেণ্ডলৈকে ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াক এখন প্লেটত উঠাই ল'ম। এতিয়া আমি ইয়াত দিম নাৰিকলৰ পাউডাৰ। গেছটো ল' ফ্লেমত ৰাখি নাৰিকলৰ গুড়াখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। নাৰিকলৰ গুড়াখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াক এখন প্লেটত উঠাই ল'ম। এতিয়া আমি এইখিনি মছলা মিক্সিত দি লৈ ভালদৰে পিচি ল'ম। এতিয়া আমি এখন কেৰাহীত অলপমান ৰিফাইন তেল লৈ তেলটো গৰম কৰি ল'ম। এতিয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া আমি পিঁয়াজখিনি ঢালি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই হৈ গ'ল। এতিয়া আমি চিকেনখিনি ঢালি দিম। চিকেনখিনিক ভালকৈ পিঁয়াজখিনিৰ লগত মিক্স কৰি ল'ম। চিকেনখিনিক পিঁয়াজখিনিৰ লগত মিক্স কৰি লোৱাৰ পিছত ইয়াক আমি হালকা গেছত 3 মিনিটলৈকে ফ্ৰাই কৰি ল'ম। এতিয়া আমি চিকেনখিনিক 10 মিনিটলৈকে বইল হ'বলৈ ঢাকি ৰাখিম। 10 মিনিট হৈ যোৱাৰ পাছত ইয়াত আমি ঢাকনিখন উঠাই দিম। তাৰ পাছত আমি বিলাহীৰ পেষ্টখিনিও ঢালি দিম। বিলাহীৰ পেষ্টখিনি দিয়াৰ পাছত ইয়াক ভালদৰে মিক্স কৰি ল'ম।
বিলাহীৰ পেষ্টখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া আমি জলকীয়াৰ পাউডাৰখিনিও ঢালি দিম। জলকীয়া পাউডাৰখিনি দিয়াৰ পাছত ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি মিক্সিত বনাই লোৱা মছলাৰ পেষ্টখিনিও ঢালি দিম। মছলাৰ পেষ্টখিনি দিয়াৰ পাছত চিকেনখিনিৰ লগত ইয়াক ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত মিক্সিত ৰৈ যোৱা মছলাখিনিৰ লগত অলপ পানী মিক্স কৰি ঢালি দিম। পানীখিনি দিয়াৰ পাছত ইয়াক ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি চিকেনখিনি বইল হ'বলৈ 15 মিনিটলৈকে ঢাকি ৰাখিম। পোন্ধৰ মিনিট হৈ যোৱাৰ পিছত আমাৰ চিকেনখিনিও ভালদৰে বইল হৈ গ'ল আৰু চিকেন কোলাপুৰী ৰেচিপিও তৈয়াৰ হৈ গ'ল। ফ্ৰেণ্ডছ, আজিৰ এই ৰেচিপিটো আপোনালোকক কেনেকৈ লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিল যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।